জয় 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 দয়া দয়া করাও জয় 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 দয়া দয়া করাও বিয়া 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 দয়া দয়া করাও বিয়া 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 দয়া দয়া করাও জয় 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 দয়া দয়া করাও বিয়া 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 দয়া দয়া করাও দয়া দয়া করাও দয়া দয়া করাও খালি বিয়া বিয়া আৰু বিয়া মানুহৰ বেলেগ কাম নাই নেকি পিতা তাক খং উঠিব লাগিলে ইমানৰ ফালে গুচি যা মোৰ গা বেয়া বুলি ভয় কৰে ব্লেকমেইল কৰে ইমানে যদি গা বেয়া বাৰীৰ চুকত প্ৰকাশ মুখত অচৰত কৰি থাকিবলৈ উৰ্গাত কৰবা যোৰা কচোন এইবোৰ সব নিৰালৰ কাৰণে হৈছে ইংৰাজী জানো একো এটা কৰা নাই নাম লওঁতে এটাৰ পিছত এটা বহাগ গৈ আছে ৰচোন কোনোবা এটা মই ঘৰত গৈ সোমাই গম পাব তেতিয়া এটাৰ পিছত এটা বহাগ গৈ আছে সেই যুদ্ধৰ মাত্ৰ আকৌ আহি ওলাইছে তাই বেংকৰ বহিন কমহে মানুহ কাঠফুলাৰ দৰে যিকোনো ঠাইতে হঠাৎ ওলাব পাৰে মেকুৰীৰ দৰে মাত মোৰ চিন্তা হৈছে গম পাওঁ নে কোনে সেই বেংকৰ মানুহটোৱে সেইটো জানি তই কি কৰিবি ঐ ধাৰ মৰাৰ উপায় বিচাৰি উলিয়া তাৰ লগত বিয়া হৈ গ'লে দেখোন খতম তাৰ দৰমহাৰ পইচাই ধাৰ মাৰিব পাৰিম সুধিবিচোন তাক দৰা হ'লে এনেও ধুনীয়া দেখে ধাৰ লগৰ পৰা যিমানবোৰ পঠালি চহি কৰাইছিল বিয়াৰ পিছত ময়ো কৰালোঁ তাৰ পিছত এইটো আইডিয়া তই বাদ দিয়াই ভাল নেকি আইডিয়া খটুৱাব লাগিব বিয়া বাৰু কৰোৱাৰ কোনো আগ্ৰহেই নাই বিয়াও হ'ব ধাৰো কৰিব নহ'লে কোনোবাৰ আগত ৰৈ থাকিলে মই ঘৰতে বহি হ'ব লাগিব পাতি চাৰিটামান ল'ৰা ছোৱালী জন্ম দিবলৈ মোৰ মন যায় কিন্তু পঢ়াহে নাই চাৰিটা ৰৈ দিবি আৰু দুটা যুক্তি নাই দেখোন বিহুটি পেটাই কথা পেলাব পাৰি ট্ৰাই কৰ এতিয়া কি কৰোঁ কোনোবা এজনৰ পৰামৰ্শ লওঁ নেকি আজিকালি গায়ক নায়িকাৰ ওপৰত সমস্ত সমাজখনে নিৰ্ভৰ কৰিছে ভৰসা কৰিছে আমাৰ নালাগে সেইবোৰ একো ভৰসা নাই আজি ইয়াত কাইলৈ তাত মই নিজে ঠিক কৰিব বিহুত এতিয়া মূৰৰ ওপৰত নেতাৰ হেলিকপ্টাৰৰে চলিছে বিউটি পাৰ্লাৰখন খুলিলো এতিয়া ঘৰে ঘৰে মেকআপ আৰ্টিষ্ট শিলগুটি মাৰিলে সেইটো গৈ পিনে মেকআপ আৰ্টিষ্টৰ মূৰৰ ওপৰতহে পৰে এতিয়া অসমীয়াৰ বিয়াত মেহেন্দি আৰু পাঞ্জাবী পাগুৰি নমাই দিলে বিয়া নহয় যিবিলাক ছোৱালীয়ে বিহু নাচিবলৈ মাতিলে সিহঁতে নাজানো বুলি কৈছিলে সেইবিলাক ছোৱালীক আজিকালি বিয়া ঘৰত পাঞ্জাবী গানত যিটো নাচ ধৰে তোৰ সন্দেহে হয় অসমত আছিলে পাঞ্জাৱত আছো আগতে আমাৰ বিপদৰ কথা পাতচোন চিন্তা নকৰিলে এইখন দেশত ধাৰ লৈ কোনো নকৰে কিমান মানুহে প্ৰকাণ্ড ধাৰ লৈ বিদেশত আপোন মানুহ জীয়াই আছে কি জানিছে কিন্তু আমাৰ সমস্যাটো এই সমস্যাটো কেনেকৈ সমাধান কৰিবি এই ধাৰবিলাক কেনেকৈ পৰিশোধ কৰিবি সমস্যা থাকক বুজিছোঁ পিঁয়াজৰ দাম আজি 100 টকা হৈছে তথাপিতো মানুহে খাই আছে ৰাস্তাত প্ৰতিবাদো কৰিছে চিনেমাও চাইছে মানে সমস্যাৰ মাজতে মানুহে থাকি সমস্যাই জীয়াই ৰখাৰ এটা সংকল্প কৰিছে গতিকে দণ্ড কৰিছে মোক অকণমান ভাবিব লাগিব আমাৰ ঘৰলৈ কথাবোৰ অকণমান দেৰিকৈহে আহে 10 বজাত বিচনাৰ পৰা উঠো 12 বজাত দুপৰীয়া ভাত 3 বজাত আবেলি জলপান আৰু ৰাতি 12 বজাত
ৱাশ্বিং মেচিনটো প্ৰধানমন্ত্ৰীয়ে দিবই পলিটিক্স কৰিছোঁ বুজিছ পলিটিক্স আমাৰ লগৰ যে সেই জ্ঞান বল্লভে আকৌ 4টা চুক চিনি নাপায় তাৰ যে মাৰ টকা ঠিকাৰ ওপৰত ঠিকা কোনটো পাৰ্টি যিমানবোৰ পাৰ্টি হ'ল চব জিকিব জিনি যায় আমি পাৰ্টিটাই কৰি দিওঁ হয়নে হা মই কলে যাম ইয়াত তো কিবা কৰিব নোৱাৰে মানে বিখাল কিবা এটা আগৰ নিচিনা বহুত অকণমান ভাবিব লাগিব অকণমান ভাবিব লাগিব পাইছোঁ পাই গ'লো মোৰ লগত দেখুৱাই দিবা বাইকখন এখন মানুহ হ'ল 3টা যাবি কেনেকৈ স্কুটি আছে নহয় ধাৰ মাৰিবলৈ হাতত পইচা নাই স্কুটি ল ৰঙাখন আকৌ ফ্ৰীতে পোৱা হয় কিন্তু পইচা নাই কাৰণে লাইচেন্সৰ কামটো হোৱা নাই পুলিচৰ আগত এইকেইদিন হাঁহি মাৰি বল তোৰ ৰঙা স্কুটি পিছফালে মই বহিম ভক্তি তোমার চুলি সুতি তোমার মতো রঙা স্কুটি ভক্তি তোমার চুলি সুতি